মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত মই তোমালোকক কেনেদৰে নতুন জিমেইল একাউণ্ট খোলে মই তোমালোকক দেখুৱাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। নতুনকৈ জিমেইল একাউণ্ট খুলিবৰ বাবে তোমালোকে প্লে ষ্টৰত গৈ খুলিব পৰা, বা তোমালোকে তোমালোকৰ মোবাইলত জিমেইলটো খুলি ল'বা। লোৱাৰ পিছত যদি নতুন মোবাইল হয় এনেকুৱা ধৰণে আহিব, গট ইট, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। ইয়াতে তোমালোকে দেখিবলৈ পাইছা এড এন ইমেইল এড্ৰেছ, ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ছেট আপ ইমেইল আছে, ইয়াতে গুগল, ইয়াহু, ইয়াতে তোমালোকে গুগলত ক্লিক কৰিবা। গুগলত ক্লিক কৰাৰ পিছত কিছু সময় তোমালোকে ৱেইট কৰিবা। তাৰপিছত তোমালোকৰ মোবাইলত এনেকুৱা ধৰণে আহিব। ইয়াত যদিহে তোমালোকৰ আগতে ইমেইল আই ডি ক্ৰিয়েট কৰাই আছে তেনেহ'লে ইয়াতে ইমেইল আই ডিটো দি নেক্সট তোমালোকে ইমেইল আই ডিৰ যিটো পাছৱৰ্ড আছিল সেইটো তোমালোকে দি লগ ইন কৰি ল'ব পাৰা। বা যদিহে তোমালোক নতুন একাউণ্ট লাগে, ক্ৰিয়েট একাউণ্টত তোমালোকে ক্লিক কৰিব লাগিব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াতে সুধিব ফৰ মাই চেল্ফ, ফৰ মাই চাইল্ড টু মেনেজ মাই বিজনেছ, যিটো নিজৰ কাৰণে তোমালোকে কৰিবা। ইয়াতে ফৰ মাই চেল্ফত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত কিছু সময় ৱেইট কৰাৰ পিছত আকৌ এনেকুৱা ধৰণে আহিব ক্ৰিয়েট এ গুগল একাউণ্ট। তাৰপিছত আহিছে এণ্টাৰ ইয়ৰ নেম, ইয়াত তোমালোকৰ নামটো দিবা, ফাৰ্ষ্ট নেম, তাৰপিছত লাষ্ট নেমটো তোমালোকে দি দিবা। গতিকে ইয়াত তোমালোকে ফাৰ্ষ্ট নেম দিবা আৰু লাষ্ট নেমত অপশ্যনেল আছে, তোমালোকে নিদিলে কোনো অসুবিধা নাই। বা তোমালোকে বেলেগ যদি কিবা নাম দিব পাৰা, ABCD লিখিও তেনেকুৱা তোমালোকে কৰিব পাৰা। তাৰপিছত নেক্সটত তোমালোকে ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ আহিছে বেছিক ইনফৰমেশ্যনত এণ্টাৰ ইয়ৰ বাৰ্থডে এণ্ড জেণ্ডাৰ, তোমাৰ জন্মৰ তাৰিখটো, কোনটো মাহত জন্ম হৈছিলে, তাৰপিছত তাৰিখটো তোমালোকে দিব পাৰা। টাইপ কৰি ইয়াতে তোমালোকে তাৰিখটো দিব পাৰা, বা যিকোনো তোমালোকে যদিহে নাজানা যিকোনো এটা দি দিব পাৰা। শুদ্ধকৈ দিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াত দিয়াৰ পিছত ইয়াতে তোমালোকক জেণ্ডাৰ আছে, জেণ্ডাৰ তোমালোকে মেল যদি হয় মেল চিলেক্ট কৰিবা, আৰু যদি ফিমেল হয় ফিমেল চিলেক্ট কৰিবা। যিটো মেল হয় আমি মেল চিলেক্ট কৰিলোঁ। মেল চিলেক্ট কৰাৰ পিছত নেক্সটত তোমালোকে ক্লিক কৰিবা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ক্লিক কৰাৰ পিছত ইয়াতে চোৱা, ইয়াতে তোমালোক গুগলে নিজেই কেইটামান ক্ৰিয়েট কৰি দিছে, যেনে মণি গোস্বামী কৌস্তুভ@gmail.com, কে মণি গোস্বামী এনেকুৱা ধৰণে আছে। বা যদি তোমালোকৰ এইকেইটা তোমালোকৰ পচন্দ হোৱা নাই তেনেহ'লে ক্ৰিয়েট ইয়ৰ অ'ন জিমেইল এড্ৰেছ, ইয়াত তোমালোকে ক্লিক কৰিব পাৰা। ক্লিক কৰাৰ পিছত ইয়াত তোমালোকে যিটো নামেৰে দিব বিচাৰা ইয়াত তোমালোকে দি দিবা। ইয়াতে আমি টাইপ কৰিলোঁ কৌস্তুভমণি542, তাৰপিছত @gmail.comটো আছে, গতিকে তোমালোকে আৰু দিব নালাগে। তাৰপিছত নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আছে ক্ৰিয়েট এ ষ্ট্ৰং পাছৱৰ্ড। পাছৱৰ্ডটো তোমালোকক মই এটা হিণ্ট দি দিছোঁ কেনেকুৱা ধৰণৰ পাছৱৰ্ডটো ৰাখিব লাগে, তেতিয়া হেক হোৱাৰ কোনো ধৰণৰ চান্স নাথাকে। পাছৱৰ্ডটো তোমালোকে এনেধৰণে দিব পাৰা, এটা দি দিব পাৰা। তাৰপিছত কেটো তোমালোকে মন কৰা, কেটো আমি কিহত দিছোঁ, কেটো আমি কেপিটেল লেটাৰত দিছোঁ, আৰু বাকী যিকেইটা আছে OUST এইকেইটা স্মল লেটাৰত দিছোঁ, এনেকুৱা ধৰণে দিব পাৰা। তাৰপিছত ৱাৰ্ড সংখ্যা কেইটামান দিব পাৰা, দিলে হেক হোৱাৰ পৰা তোমালোকে বাচি থাকিব পাৰা। আৰু এনেকুৱা ধৰণৰ পাছৱৰ্ড দিলে এইটোক ষ্ট্ৰং পাছৱৰ্ড বুলি কোৱা হয়। বা তোমালোকে আৰু জটিলকৈ দিব পাৰা, যিটো বহুতৰে মনত নাথাকে। আৰু যিটো পাছৱৰ্ড তোমালোকে দিয়া সেইটো যদিহে মনত নাথাকে তেতিয়াহ'লে তোমালোকে পাহৰি গ'লেও তাত লিখি থোৱা ঠাইত চাই আকৌ তোমালোকে একাউণ্টটো ৰিকভাৰ কৰি ল'ব পাৰিবা। বা ফৰগট পাছৱৰ্ডো পাৰি। তাৰপিছত পাছৱৰ্ড দিয়াৰ পিছত নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পিছত আকৌ তোমালোকে কিছু সময় ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত ইয়াত আছে এড ফোন নাম্বাৰ, তোমালোকে ইয়াতে ফোন নাম্বাৰ এটা এড কৰিব পাৰা। আৰু অলপমান তোমালোকে স্ক্ৰল কৰিবা, স্ক্ৰল কৰিলে য়েছ আই এম ইন, ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আকৌ কিছু সময় তোমালোকে ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত ইয়াতে আহিব ৰিভিউ ইয়ৰ একাউণ্ট ইনফো, ইউ কেন ইউজ দিছ ইমেইল এড্ৰেছ টু চাইন ইন লেটাৰ। গতিকে ইয়াত তোমালোকৰ ইমেইল আই ডি ক্ৰিয়েট হৈ গ'ল। কিছু সময়ৰ পিছতে ইয়াতে নেক্সট ক্লিক কৰিবা। নেক্সট ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিবা। ইয়াতে প্ৰাইভেচি এণ্ড টাৰ্মছ আহিছে, এইখিনি যদিহে বিচৰা তোমালোকে পঢ়ি ল'বা। পঢ়ি লোৱাৰ পিছত ইয়াতে আই এগ্ৰীত ক্লিক কৰিবা। যদিহে বিচৰা তোমালোকে গোটেইখিনি পঢ়ি ল'বা। লোৱাৰ পিছত আই এগ্ৰীত ক্লিক কৰিবা। আই এগ্ৰীত ক্লিক কৰাৰ পিছত আকৌ অলপ সময় ৱেইট কৰিবা। তাৰপিছত কিছু সময় তোমালোকে ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত এনেকুৱা ধৰণে তোমালোকৰ আই ডিটো আহি যাব, ইয়াত তোমালোকে ক্লিক কৰিবা। বা তলত অপশ্যন আছে টেক মি টু জিমেইল, ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে তোমালোকৰ জিমেইল একাউণ্ট অ'পেন হৈ যাব। আৰু যদি কিবা অসুবিধা হয় ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰো দিয়া আছে, তাত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা। আৰু যদিহে তোমালোকৰ কিবা ইউটিউব একাউণ্ট আছে বা তেনেকুৱা ধৰণৰ যদিহে তোমালোকে খুলিব বিচৰা, তেতিয়াহ'লে ইমেইল আই ডিটোৰ লগতে তোমালোকে যিটো পাছৱৰ্ড ক্ৰিয়েট কৰা সেইটো অলপত লিখি থ'বা, যদিহে পাহৰি যোৱা। তেতিয়া পিছত নহ'লে তোমালোকৰ হয়তো অসুবিধা হ'ব পাৰে।
গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে ভিডিঅ' চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব।